কাণতে শুনি ৰাধে মাই যমুনাৰ বালিতে কলচি। নমস্কাৰ, স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আছোঁ ক'ত? নমস্কাৰ, আজি আমি উপস্থিত আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰৰ পবিত্ৰ বাটচৰা মুখত। আৰু ব'লো কেতিয়া ভিতৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো সুন্দৰকৈ দেখাই আছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক নে কি কোৱা? নমস্কাৰ, কি কোৱা? তেনে ব'লক ভিতৰলৈ গৈ আছোঁ আৰু সুন্দৰকৈ দেখাই আছোঁ। আৰু এতিয়া পালোহি ঢেকীয়াখোৱা বৰনামঘৰৰ মানে বান্দৰীৰ ভিতৰত আহি সোমাই গ'লোঁ। আৰু এতিয়া চাকি বন্তি কিনি ল'ম। আৰু চাকি বন্তি পিছফালে আছে আমাৰ এওঁলোকে পূৰা ড্ৰেছ চেঞ্জ কৰি আছে। এয়া এজনে পূৰা ফণি মাৰি আছে, চুলিয়ে নাই কিন্তু ফণি মাৰি আছে। এজনে পূৰা পাইজামা চাৰ্ট পিন্ধি আছে আৰু এজন ফণি মাৰি আছোঁ আৰু এজন দেখিছে নাই। আৰু এতিয়া চাকি বন্তি কিনি ল'ম, দেখাই আছোঁ সকলো ভিডিঅ' চাই থাকক। এতিয়া চুলিখিনি মানে ফণিয়াই লওঁ, চুলিখিনি মানে সেইটো স্কিপত থাকে নি? চুলিখিনি ফণিয়াই লৈছোঁ মানে পৰি গৈছে। এতিয়া ৰেডি, এতিয়া ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ, চাই থাকক। তেওঁলোকক গামোচা পৰা ৰেডি কৰি আছে, গামোচা পৰা তেওঁলোকে পিন্ধি আছে। আৰু তুমি পিন্ধিলা? পিন্ধিলি হা? এতিয়া তেনেহ'লে চাকি লৈ লওঁ ব'লক। প্ৰদীপ শইকীয়া পৰা ষ্টাইল কৰা ৰেডি। আমাৰ বৰলা সন্থাৰ ধুনীয়া ছোৱালী এজনী পাবি, সভাপতি চাকি গছ লগাবা হা। আৰু তোমালৈ ছোৱালী লাগিবনে? লাগিবনে? ছোৱালী নালাগে। নালাগে বিয়া নপতা মানে হা? আৰু এতিয়া আমি চাকি বন্তি লৈ লৈছোঁ। আৰু এয়া মোৰ ভিডিঅ' চাই থাকে বোলে হা নাই? ভিডিঅ' চাই থাকোঁ, হা? ভিডিঅ' চাই থাকোঁ। লাষ্ট কোনটো ভিডিঅ' ভাল লাগিলে? লাষ্ট আপোনাৰ এই হেৰিটো যেন এই ৰুটি বনোৱা পূৰা ভাইৰেল, পূৰা ভাইৰেল এইটো ভিডিঅ' পূৰা ভাইৰেল। এতিয়া আমি চাকি বন্তি পৰা কিনি ল'ম নে কি কয়? এইবাৰ মানুহ যথেষ্ট হৈছেনে বাৰু? থেংক ইউ দেই, চাকি দিয়ক। আৰু এতিয়া চাকি কিনি লৈছোঁ আৰু সকলো ভিডিঅ' আপোনালোকক দেখাই থাকিম, ভিতৰত কি হয় আৰু সকলোখিনি দেখাই থাকিম। সুন্দৰকৈ লাষ্টলৈকে ভিডিঅ'টো ক্লিক নকৰাকৈ চাই থাকক। আৰু এতিয়া আমি চাকি বন্তি লৈ ল'লোঁ আৰু ভিতৰলৈ সোমাই যাম। কি কৰোঁ আমি? চোৱা পাইবা কেমেৰা চোৱা চোৱা ল'লা নাই? এতিয়া চাকি লোৱা হৈ গ'ল। আমি এতিয়া আকলিকে লৈ আছে। অঁ আমি সকলোৱে একেলগে সোমাই যাম। অঁ দুজনা চৰণত গৈ চাকি বাটা চাই থাকক একেলগে ভিডিঅ'টো। হ'লনে তোমালোকৰ? আৰু এয়া দোকানত মাৰিলেও মোক চিনিও পায় বাৰু, মোৰ ভিডিঅ' চাই থাকে বোলে। আৰু এওঁ চপত পৰা দি আছে, এওঁ ওচৰত চপত আহি খাবহি দেই সকলোৱে। ঢেকীয়াখোৱা বৰনামঘৰত আহিলে চপত কিন্তু নোখোৱাকৈ নাযাব ইয়াত। আৰু নামটো? নামটো মানৱ গৌতম বৰা। অঁ চপতৰ গ্লাছ কিমান দিছে? 10 টকা দিলা। 10 টকা। অঁ ঠিক আছে। আৰু দেখাই আছোঁ চাই থাকক। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু এয়া পালোহি, এয়া এয়া প্ৰদীপ শইকীয়া ফালিছে নেকি? আৰু ভিতৰলৈ প্ৰৱেশ কৰাৰ আগত ভৰি হাতীৰে ধুই লওঁ। গৈ আছোঁ।
এতিয়া আমি চাকি জ্বলাবলৈ আহি আছোঁ। তোমাৰ চৰণ একেবাৰে বিভিন্ন এতিয়া আমি চাকি বন্তি লগাই ল'লোঁ, এনেকৈ জ্বলাই ল'লোঁ। এতিয়া আমাৰ এতিয়া হৈ গ'ল। এতিয়া আমি চাৰিটা কাম কৰি আৰু ফুল ভিডিঅ'ত লগত দেখাই চাই থাকোঁ। হয়নে? কৃষ্ণ 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 এয়া আৰু এইজন আৰু গ'লো কেতিয়া আৰু এয়া মোৰ বেগফালে কি আছে দেখিছে। আৰু অমিতে কৈ দিব এইটো বিষয়ে। কৈ দিয়া অমিত। এইটো হৈছে আমাৰ শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ কাষত বহি পিনি যেতিয়া ভৰি হাত ধুইছিল, হয়। তো এইভাগে সেই মহাভাগ অঁ য'ত তেওঁ নিজৰ ভৰি ভাগ থৈ পিনি অঁ খোৱা মেলা কৰিছিল। অঁ ঠিক আছে। প্ৰদীপ তুমি কিবা ক'বা? পিতাই কোৱাটোৱে পিতাই কোৱাটো আৰু তুমি এওঁ কোৱাটোৱে কোৱাটোৱে হয় না। আৰু এয়া আৰু ভিতৰলৈ সোমাই যাম আৰু সকলো ভিডিঅ' আপোনালোকক দেখাই আছোঁ, চাই থাকক। মানে ভুল হ'লে কি কৰিব? ক্ষমা কৰি দিব আৰু যি জানে বেচেৰাই কৈছে আৰু দেই। আৰু দেখাই আছোঁ, চাই থাকক। অলপ ফটো মাৰি ল'লোঁ আৰু ওলাইছোঁ। এয়া বহুত গৰম, বহুত গৰম, বহুত গৰম। চেনেল নিপিনাকৈ আহিছোঁ। আৰু এতিয়া আমি বান্দৰ আপোনালোকক দেখাব বিচাৰিছোঁ। ইমান সুন্দৰকৈ চাওকচোন। মাকে মানে পোৱালিটোক লৈ আছে। এয়া ইমান সুন্দৰকৈ লৈ আছে। আৰু এটা এই তলত এইটো খুৰা কি হ'ল? তুমি এনেকৈ মন মাৰি আছা যে? পৰিয়ালটো চাই আছোঁ। অ' এয়া মোৰ পৰিয়ালটো বান্দৰ নেকি? এয়া সেইকেইটা দিছে নাই? হা সেইকেইটা দিছে নাই? অঁ এয়া সম্পূৰ্ণ পৰিয়াল এয়া চাওক। ভয় খাইছোঁ। ভয় কিবা ক'বলৈ নাই খুৰা তুমি এটা হৰিনাম এটা গোৱা না। হৰিনাম হৰিনাম কোনটো কাম এতিয়া? তুমি যে আহোঁতে যে গাই আছিলা যে। অঁ কোনটো গাইছিলোঁ বাৰু পাহৰি গ'লোঁ। কোনটো গাইছিলোঁ বাৰু? হৰি বল হৰি বল। এতিয়া আমাৰ হেৰিয়ে মানে প্ৰদীপে এটা ভাল দিনত মানে এটা আজি হৰিনাম এটা গুণগুণাই দিব। হয় খুৰা গুণগুণাই নে প্লিজ? গাম দেই। হা ভক্ত গান হ'লে হৰিনাম এটা গাম। হয়নি? সোনকালে গোৱা, নহ'লে মোৰ বান্দৰে মোৰ মোবাইলটো কাঢ়ি লৈ গুচি যাব। গম পাইছা নাই? গোৱা। প্ৰফেচনেল ছিংগাৰটো মানুহ চানুহ থাকিলে গাবলৈ অলপ দিগদাৰ হয়। মানুহ চানুহ আহিলে গাবলৈ অলপ দিগদাৰ হৈ যায়। হয় অঁ এইয়া এতিয়া গাব। বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজাই বাঁহী মাতে শুনি ৰাধে মাই যমুনাৰ বালিতে কলচি পেলাই যমুনাৰ বালিতে কলচি পেলাই। কৃষ্ণ জানেলি ল'ৰাটোৱে হা হা কি ক'বা দিয়া? মজা মজা হা এই ছিংগাৰ মানে হেৰি আগলৈ ভৱিষ্যত উজ্জ্বল আছে। হয় নাই? ভকত হ'ব পাৰিব হয় নাই? তুমি ইমানে আগবাঢ়িছা, ইমানে আগবাঢ়ি পিছলৈ তাতে নাহা তুমি। সেইজন বোলা ব'লক এতিয়া গৈ থাকোঁ। আৰু আজি যথেষ্টখিনি মানে গৰম, বহুত গৰম মানে ভাদ মাহত প্ৰতি ভাদ মাহে পৰা গৰম ফালি দিয়ে মানে। আৰু যেনে তেনে আহি পিনে চাকি বন্তি লগালোঁ আৰু এতিয়া চাৰি বান্ধৱীত অলপ আহিছোঁ মাছ কাছ কিবা চাবলৈ, কিন্তু এতিয়ালৈকে ওলোৱাই নাই ন? ৰাইজে পোৱা চোৱা ব্যস্ত চাগে। আপুনি নেদেখিলে? হা মই দেখিলোঁ। নেদেখিলোঁ। তোমাৰ চাগে ভাগ্যখন ভাল, তুমি কাছ দেখিলা। হয় নি অমিত? এই কাছ দেখিলে দেই। তুমি দেখিলা জানো? সেইডোখৰত দেখিলা? তুমি দেখিলা নাই? তুমি দেখিলা নাই? মই মানে হেৰি NDF কষ্টিউমজন আনিলোঁ, আমি চাই লৈ আছোঁ।
হয় নি আৰু এই আছক কিনাৰ দিয়ে বান্দৰ হয় মাংকি মাৰি যা এয়া আৰু দেখাই আছো ফটো মাৰিবাই মানে দেউতা মাৰি দিয়ক ফটো একপি ভালকে কি কৈছা মাক কৈ দিম মাক কৈ দিম আকৌ চবি হলাটো মই মাক লগাই দিম আকৌ আপোনাক এনেকুৱা পিটিব জহৰৰ কণী এইটো হ'ল লোকেল কণী এইটো হ'ল জহৰৰ কণী এইটো হ'ল ৰাজহাঁহৰ কণী হা পুৰা গলি আছে সিহঁতি অলপ দেৰি ৰৈ দিলে মানে কণী পাৰি পোৱালি ওলাই যাব নাযাওঁ হা এতিয়া আমি বহি আছো খোৱা গৰম উঠিছে এয়া অমিত কিবা ক'বা ভাল লাগিছে পৰিৱেশটো অঁ চাৰিওফালে হৰি নামৰ ধুন অঁ ধূপ চাকিৰ গোন্ধ অঁ এটা বৰ ধুনীয়া পৰিৱেশৰ মানে মাজত আমি বহি আছোঁ বৰ্তমান অঁ এনেকুৱা লাগিছে যে মানে ইয়াৰ পৰা উঠি নাযাওঁৱে নেকি আৰু কি ক'ম আৰু এতিয়া বিৰাট ধুনীয়া পৰিৱেশ আৰু সকলো আহিব গুৰুজনাৰ এবাৰ আশীষ লওক ভাদ মাহত হয় নাই আহিব লাগিব আহক আৰু তোমাৰ বিয়াবোৰ এতিয়া তুমি যে চাকি জ্বলালা তুমি কাক লৈ ভাবিলা ভাবিছোঁ আৰু সেইটো ক'ব নোৱাৰি আৰু ঘৰখনক লৈ অঁ মা দেউতাক লৈ ফেমিলিক লৈ অঁ বন্ধুবৰ্গক লৈ অঁ যাতে চব যাতে ভালে কুশলে থাকে চবৰে যাতে ঘৰত হাঁহি ফূৰ্তি সুখ সমৃদ্ধি বিৰাজ কৰে তাৰে কামনাৰে আৰু সেয়াই আৰু ইউটিউবাৰ আমাৰ দেউতা তুমি কি ক'ম আমাৰ দেউতাই লৈ আনিছে আজি আৰু নামঘৰলৈ পুৰা খৰচ খুৱাইছে মোক পুৰা খৰচ খুৱাইছে নিজৰ পকেটৰ পইচা এটকা খৰচ নকৰে চব মোকে দিয়ে পবিত্ৰ ভাদ মাহৰ সকলোকে পবিত্ৰ ভাদ মাহৰ শুভকামনা জনালোঁ আৰু এতিয়া আমি আছোঁ এতিয়া ঢেকীয়াখোৱা বড়ো নামঘৰত এখন বহিছোঁ তাৰপৰা সেইটো গম পাই আমি আৰম্ভণিতে আহিছোঁ প্ৰসাদ ল'মগৈ তাৰপৰা আমি আমাৰ ঘৰৰ মুখে অভিযাত্ৰা কৰিম নহ'লে চাই থাকক নে কি কোৱা জয় গুৰু হম দেই চৰপত দি আছে কি দি আছে চৰপত মোৰ চেণ্ডেলযোৰ থৈ দিছিলোঁ ইয়াৰ কুকুৰে চেণ্ডেলটো মোক লুকুৱাই থৈ দিছে চেণ্ডেলযোৰ ভাতৃত্ব নকয় বহুত ভাল পাইছিলোঁ চেণ্ডেলযোৰ এইবিলাক সুবিধা ল'বলৈ আহি থাকোঁ চেণ্ডেলযোৰ কিবা এটা ক'ব ভাল কৰি এয়া আমাৰ সপোনৰ গাড়ীখন ৰেঞ্জ অভাৰ এইখন আমাৰ সপোনৰ নে কি কোৱা ল'বা নেকি পিছত ল'বা নেকি এখনকে ল'ম তাক দি দিম পইচা হয় নেকি কেতিয়া ভাগ্য হয় নাজানো আৰু আপোনালোকে যদি ভিডিঅ' চাই পৰা তেতিয়া হ'ব নে কি কয় হয় নাই হ'ব নাই আমাৰ ভিডিঅ' চাব লাগিব তেতিয়া হ'ব আমাৰ ভিডিঅ' চাব মৰম দিব এখন আপোনালোকৰ কাৰণে আমি কিনি ল'ম নহ'লে নোৱাৰোঁ ভাইটি ভাইটি চৰপত এগিলাচ খুৱাবা নেকি কাক ভাইটি কৈছে দেউতা আপুনি মোৰ দেউতা হা কুঁহিয়াৰ ৰস এগিলাচ খুৱাবা নেকি ৰস খাবা নি ৰস খাবা নি হা দিয়ক আমাক এগিলাচ দিয়ক বহুত গৰমত আহিছোঁ কোলা নিমখটো দিলে কি হয় এতিয়া কুঁহিয়াৰ ৰস খাব লৈছোঁ বহুত ফাটি গৈছে গৰম দিয়ক
গিলাচটো দিয়ক তই আকৌ এতিয়া তাই চাকনি দি ঢালি দিব দিয়ক সেয়া ডাইৰেক্ট বাকী আছে পূৰা পেলাই দিওঁ নি কেমেৰা পূৰা কুঁহিয়াৰৰ বাকী আছে মোক দিয়াই নাই দিয়ক মোক গিলাচ এটা দিয়ক খাইবই নাই খেতি কৰিবলগীয়া হৈছে দিছে দেই এইবিলাক খালে গিলাচ এতিয়া ৰস চব খাই ওলাই দিলোঁ কুঁহিয়াৰ ৰস ৰস পূৰা খুৱাই দিলে আমাক ক'লা নিমখ দি ৰস খোৱা চেনি কম আছে মানে চেনি কম আছে এতিয়া ওলাই দিছোঁ চাকি বাকি দি এতিয়া দেখি খোৱা নামঘৰ ভাগৰ পৰা কিন্তু গৰমত কুঁহিয়াৰ ৰসটো খাব লাগে ভাল খাব লাগে হয় নাই মায়ে কৈছিলে পেচাব ক্লিয়াৰ হয় নামঘৰ লগত খাইছে এয়া মানে গৰমটো যেনেকুৱা দিছে নহয় খালি দিছে আৰু দাদা পইচা লৈ লওক লগ পালোঁ খুবেই ভাল লাগিলে আৰু দাদাই হেনো মোৰ ভিডিঅ' চাই থাকে ভাল লাগিলে হয় নাই আৰু গৈ থাকোঁ দাদা ঠিক আছে আৰু ভিডিঅ'টো কেনেকুৱা পালে নাজানো ভিডিঅ'টো সৰু সৰু ক্লিপ আপোনালোকৰ মাজত দেখালোঁ আৰু আপোনালোকেও আহক ঢেকীয়াখোৱা বৰনামঘৰলৈ আৰু আমিও চাকি এগছ জ্বলালোঁ আৰু প্ৰদীপ কেনেকুৱা হেপী হেপী জানে আৰু কেনেকুৱা লাগিলে হা মজা আৰু ভিডিঅ'টো যদি কেনেকুৱা পালে নাজানো ভিডিঅ'টো যদি অলপ অলপ ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাই হ'ব নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ ঘণ্টাটো টিপি দিব ঘণ্টা বাই বাই টাটা ঠিক আছে গৈ থাকক দেই আহিছোঁ দেই দাদা